নমস্কাৰ, মোৰ ভিউৱাৰসকল। বাপধম ব্লগ জীবন-jinda-bat চেনেললৈ আপোনালোকক স্বাগতম। আজি থানাৰ ওচৰতে আমাৰ সাপ্তাহিক বজাৰ বহে। এই বজাৰখনত কিনো পায়, টংলাৰ বজাৰখনত আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। সোমাই দেখিলোঁ একদম পিয়ৰ বস্তু, মানে সকলোৰে প্ৰিয়, যেনে গাহৰি মাংস। গাহৰি মাংস বজাৰখনে ফাৰ্ষ্ট দেখিলোঁ, তো আপোনালোকক গাহৰি মাংস দেখাইছোঁ। চাওক কাৰ গাহৰি মাংস প্ৰিয়, কোনে কেনেকৈ খাই ভাল পায়, কমেণ্টত জনাবচোন বাৰু। তালৈকে মই দেখাই যাম কি পায়। ইমান ডাঙৰ বজাৰ নহয়, তথাপিতো প্ৰয়োজনীয় বস্তু যিখিনি এখন ঘৰত লাগে বা মানুহে সকলো বস্তু আপুনি তাত মানে বিচাৰিলে পায় আৰু। গাহৰি মাংস ইমান ধুনীয়াকৈ কাটিছে, বহুত চাফ চিকুণ দেখিলোঁ। বেলেগতকৈ মই ইয়াত গাহৰি মাংস বহুত চাফ চিকুণ দেখিছোঁ। আৰু যি নহওক আমি অকণমান ল'লোঁ খাম বুলি। আৰু এইপিনে আপোনাৰ মাছৰ বজাৰ, মাছ চব মাছেই পোৱা যায়, যি মাছ বিচাৰে তাকেই পোৱা যায়, কিন্তু দাম বহুত। তথাপিতো লৈছোঁ আৰু খাবৰ কাৰণে যিমানখিনি পাৰোঁ। এইপিনে চব্জি বজাৰ, বস্তু দেখিলোঁ, শুনিয়ে আছিলোঁ, কেতিয়াও দেখা নাছিলোঁ। আজি ফাৰ্ষ্ট দেখিলোঁ এৰী পলু। এৰী পলুটো কেনেকৈ আনে, কি কৰে অকণ চাওকচোন। মই চাই আচৰিত পালোঁ, কিন্তু বহুত ভাল লাগিল চাই পেলাই। তাৰপিছত অলপ কিনি আনি খাই কেনেকুৱা লাগে, বনালোঁ, খাই ভালে লাগিলে বাৰু, কাৰণ লাইফত ফাৰ্ষ্ট টাইম খাইছোঁতো, বহুত ভাল লাগিল। কিন্তু এৰী পলুটোৰ দাম বহুত, 400 টকা কিলো। এই এৰী পলুটো বোলে বড়ো মানুহৰ প্ৰিয় খাদ্য, মাগুৰ মানুহে খাই খুব ভাল পায়। গতিকে ময়ো অকণমান টেষ্ট কৰি চালোঁ, ভাল লাগিল। আনি বনালোঁ, সিজালোঁ, অলপ ফ্ৰাই কৰিলোঁ তেল দি, বহুত টেষ্টি দেখোন, খাই ভাল লাগিল। আকৌ কেতিয়াবা খাই চাম, আপোনালোকক দেখুৱাম বাৰু কেনেকৈ বনালোঁ, কি কথা। ভৱিষ্যতে দেখাম বাৰু কেনেকৈ বনালোঁ, কি কথা। যদি আকৌ বজাৰত পাওঁ। কৰি থকাজন দেখিছে, এইজন আমাৰ পিচিচাৰ আৰু মেচ কামদাৰ। তেখেতসকলে আকৌ দাম দৰ কৰাত বহুত ভাল। গতিকে বাইদেউক বুজাই গতিকে তেখেতসকলে বড়ো মানুহটো, ধুনীয়াকৈ বড়ো ভাষাত বুজাই বস্তুটো দাম দৰ কৰি চাহতে আনিলে আৰু এইপিনে এইখন হ'ল আপোনাৰ খাচী মাংস বজাৰ। মাংসৰ দাম সুধিলোঁ, খাম বুলি 650 কিলো। এই আজিতো গাহৰি আৰু পুলি খালোঁ। নেক্সট টাইম আকৌ খাচী মাংস খাম, নেক্সট বজাৰ যেতিয়া বহে তেতিয়া বনাই আপোনালোকে দেখাম। আকৌ ভাই বন্ধুৰ লগত মিলি বজাৰখন গোটেই ঘূৰিলোঁ, যিমান পাৰোঁ সিমান ঘূৰিলোঁ। সময়ৰ অভাৱ, ডিউটিও আছিলে, উৎপাতকৈ ঘূৰি আহিলোঁ। কিন্তু এটা কথাই ভাল লাগিল যে থানাৰ মুখতে বজাৰ, টংলা থানাখনৰ সন্মুখতে বজাৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সদায় এনেকৈ মোৰ ভিডিঅ'বোৰ চাই যাব আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সদায় হাঁহি থাকক, হেপী থাকক, তাকে কামনা কৰি জীৱন জিন্দাবাদ। বাই বাই।